নমস্কাৰ নিউজ প্লাস 365 ষ্টুডিঅ'ত আজি আমি আমন্ত্ৰণ কৰি আনিছো মোৰ বন্ধুবৰ লগতে মন্দিয়া আঞ্চলিক মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক সন্মানীয় আসিফ নুৰজামান ডাঙৰীয়াক তেখেতক নিউজ প্লাস 365 তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো। নমস্কাৰ, মই আসিফ নুৰজামান। ডিছকাশ্যনৰ কাৰণে আমি আজি আমন্ত্ৰণ কৰি আনিছো আসিফ নুৰজামান ডাঙৰীয়াক। তেখেতৰ লগত আলোচনা কৰাৰ কাৰণে আজি নিউজ প্লাস 365 ষ্টুডিঅ'ত আহি পাইছে আমাৰ মাজত সন্মানীয় আসিফ নুৰজামান ডাঙৰীয়া। বৰ্তমান সমাজত কিছুমান কুপ্ৰথা গ্ৰাস কৰি আছে। কিছুমান কুপ্ৰথা যেনেকুৱা বাল্য বিবাহ, চবতকৈ ডাঙৰ ক্ৰিটিকেল বাল্য বিবাহ। এই বাল্য বিবাহ আমাৰ ভিতৰুৱা যিবিলাক অঞ্চল আছে, এই অঞ্চলত এতিয়াও আমাৰ বাল্য বিবাহ ৰোধ কৰিব পৰা নাই, বাল্য বিবাহ চলিয়ে আছে। গতিকে এই বাল্য বিবাহবিলাক বন্ধ কৰিবলৈ হ'লে আমি কেনেকুৱা পদক্ষেপ ল'ব লাগিব, আজি আমাৰ মাজত উপস্থিত সন্মানীয় আসিফ নুৰজামান ডাঙৰীয়াৰ পৰা কিছু কথা জানিম। আৰু এই বাল্য বিবাহ সন্দৰ্ভত একচুৱেলি এই সমাজখনক ভাল পথত প্ৰদৰ্শন কৰিবলৈ হ'লে, ভাল পথত নিবলৈ হ'লে আমি কি কৰা উচিত, বাল্য বিবাহ আমি কেনেকৈ ৰোধ কৰিব পাৰি, এই সন্দৰ্ভত আপুনি কি ক'ব? প্ৰথমতে সমশ্ৰোতা দৰ্শকক নমস্কাৰ জনাইছোঁ। মোৰ নাম আসিফ নুৰজামান। মই ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী প্ৰফেচৰ, এছিষ্টেণ্ট প্ৰফেচৰ, মন্দিয়া আঞ্চলিক কলেজ। আমাৰ সমাজৰ আটাইতকৈ ডাঙৰ সমস্যা, যাক আমি বাৰ্ণিং প্ৰব্লেম বুলি কওঁ, সেইটো হ'ল বাল্য বিবাহ, চাইল্ড মেৰিজ। চাইল্ড মেৰিজটো সমাজৰ খুলি খুলি খাই আছে আমাৰ সমাজখনক। একদম যদি আমি বাল্য বিবাহৰ ডেফিনেশ্যনটো আমি যাওঁ, বাল্য বিবাহ কাক কয়? বাল্য বিবাহ হ'ল যদি এজনী ছোৱালী বা এজন ল'ৰা প্ৰি মেচিউৰ্ড, অৰ্থাৎ আমাৰ সংবিধানে যিটো বয়স ধৰি দিছে, এটা ভাল মানে মেচিউৰ্ড যিটো মানে মেচিউৰিটি যিটো সময়ত পায়, সেই বয়সটো ধৰি দিছে। ল'ৰাৰ ক্ষেত্ৰত হ'ল 21 বছৰ, ছোৱালী হ'ল 18 বছৰ। তাৰ আগতে যদি কোনোবা বিয়া হয় বা বিয়া কৰোৱা হয়, তো সেইটো বাল্য বিবাহ কয়। তো বাল্য বিবাহ সমাজত বিশেষকৈ যিবিলাক দূৰণি অঞ্চল আছে, ৰিম'ট এৰিয়া বুলি যাওঁ কওঁ, এক কথাত ক'বলৈ বেকৱাৰ্ড এৰিয়া ইন টাৰ্মছ অফ এডুকেশ্যন, ইন টাৰ্মছ অফ কমিউনিকেশ্যন, ইন টাৰ্মছ অফ ইনফ্ৰাষ্ট্ৰাকচাৰ, য'ত এক্সেচিবিলিটি নাই, য'ত ইলেক্ট্ৰিচিটিৰ অভাৱ, য'ত শিক্ষাৰ অভাৱ, য'ত মানে কি বুলি কয় এইটো ছুপাৰষ্টিশ্যন, মানে অন্ধবিশ্বাস য'ত বেছি আছে, সেই সমাজত বেছি বাল্য বিবাহ হৈ আছে। আৰু এই ক্ষেত্ৰত এইটো বহুতকৈ প্ৰযোজ্য আমাৰ গাঁৱলীয়া অঞ্চল, লগতে চৰাঞ্চল, যিবিলাক মানে ঠাইত স্কুল কলেজ নাই, ৰাস্তা ঘাটৰ অভাৱ বা শিক্ষাৰ হাৰ যথেষ্ট কম। ছোৱালী শিক্ষাটো নায়েই। ছোৱালী শিক্ষাৰ পাৰ্চেণ্ট খুব বেছি হ'লে 20+ হ'ব, খুব বেছি হ'লে 30 ক্ৰছ কৰিব নোৱাৰে। আৰু যিবিলাক ঠাইৰ ইভেন ল'ৰাৰ ক্ষেত্ৰতো যিবিলাকে 30% ক্ৰছ নকৰে শিক্ষাৰ ক্ষেত্ৰত, তেওঁলোকক মানে কি মা দেউতাই ছোৱালীক বিশেষকৈ কি বুলি ভাবে, বুজা বুলি ভাবে। এটা সময় নিৰ্দিষ্ট সময় আহিব, 12 বা 14 বছৰ হ'ব, তেওঁলোকৰ পিউবাৰ্টি পাব। পিউবাৰ্টি মানে মেনচুৰেশ্যন, যৌৱন কাক কয়, দুৱাৰদলিত ভৰি দিব আৰু বিয়া দি দিব। এইটো হ'ল সমাজ, তেওঁলোকৰ হ'ল অজ্ঞতা। তেওঁলোকে যদি এই কামখিনি আচলতে কৰিব লাগে আমাৰ চিভিল ছ'চাইটিয়ে, শিক্ষিত যুৱক যুৱতী যিবিলাক আছে, যিখিনি আছে 30% হ'লেতো আছে, সেইবিলাক, আৰু লগতে বিভিন্ন ক্লাব আছে, বিভিন্ন চিভিল ছ'চাইটি অৰ্গেনাইজেশ্যন, তেওঁলোকে আৰু চৰকাৰৰ সহযোগত, বিভিন্ন মানে মানুহৰ সহযোগত এইবিলাক নিৰ্মূল কৰিব পাৰে। লগতে আজিকালি বিভিন্ন এক্ট হৈছে, এক্টৰ জৰিয়তে বা বিভিন্ন ডিষ্ট্ৰিক্ট লেভেলত মানে বা ৰিজনেল লেভেলত বিভিন্ন কি হৈছে, ইউনিট হৈছে, বাল্য বিবাহ, হাউ টু চেক চাইল্ড মেৰিজ। তো বৰপেটাত হেৰি আছে, অফিচ আছে, তেওঁলোকে অলপ মানে ষ্ট্ৰং এটা নেটৱৰ্ক বনাই, নেক্সাছ বনাই পেলাই তেওঁলোকে ইচ্ছা কৰিলে বা পুলিচ বা বাহিনী বিভাগে যদি তেওঁলোকৰ সহযোগত ভালকৈ ষ্ট্ৰিক্ট মানে ল'টো কি কৰে, এনেক্ট কৰে, যদি ইমপ্লিমেণ্ট কৰে, মানে গ্ৰাউণ্ড ৰিয়েলিটি যদি দেখা যায়, তেতিয়াহ'লে সম্ভৱ হ'ব পাৰে। ইয়াৰ মাজত মোৰ এটা কথা আছে, তাৰমানে কি, যেতিয়া প্ৰশাসনৰ ফালৰ পৰা আপুনি কৈছে, প্ৰশাসনক বস্তুটো জড়িত কৰিলে, যে ডাঙৰ এটা সমস্যা আমাৰ সমাজত, ডাঙৰ বেদি বুলি ক'ব পাৰি, যে ডাঙৰ বেদি এইটোৱে হয় যে কিছুমান দেৱানী প্ৰথা থাকে। এই দেৱানী প্ৰথাৰ দ্বাৰা, তাৰমানে এই দেৱানী প্ৰথাৰ দ্বাৰা কিছুমান ভিতৰুৱা অঞ্চল যিবিলাক আছে, সেই অঞ্চলবিলাকত এই বাল্য বিবাহবিলাক বেছিকৈ তাৰমানে প্ৰচলন হৈ আছে। কেনেকুৱাকৈ
যে দেৱানী প্ৰথা যেটো মই কৈছোঁ যে দেৱানী প্ৰথাবিলাকে তাৰমানে এই বস্তুখিনিত দেৱানী কিছুমান অঞ্চলৰ কিছুমান দেৱানী থাকে, দেৱানীবিলাকে সেই বস্তুটো সোমোৱাৰ পিছতে দেৱানীয়ে বস্তুখিনি তাৰমানে হেৰি কৰে, টোটেল দায়িত্ব লয়। আমাৰ অঞ্চলৰ মানুহ হ'ল দৰিদ্ৰ অঞ্চল, এই দৰিদ্ৰ অঞ্চলৰ মানুহবিলাকে শিক্ষিতৰ হাৰ কম, শিক্ষিত কিছুমান অভিভাৱকসকল অশিক্ষিত, গতিকে তেনেকুৱা অশিক্ষিত মানুহবিলাকৰ কিছুমান 12, 13, 14 বছৰীয়া যিবিলাক কিশোৰ আছে বা ল'ৰা ছোৱালী আছে, সেই ল'ৰা ছোৱালীবিলাকক কি কৰে, সেই দেৱানী প্ৰথাই তাৰমানে মেনেজ কৰি, পুলিচ মেনেজ কৰে, তাৰপিছত চাইল্ড মেৰেজ মেনেজ কৰে, এইবিলাক সকলো বস্তু মেনেজ কৰি তাৰমানে এই বাল্য বিবাহ বস্তুটো প্ৰচলন কৰি দিয়ে বা বাল্য বিবাহ ঘটে। এই সন্দৰ্ভত বন্ধ কৰিব পাৰি, তেনেহ'লে আমি কেনেকুৱা ষ্টেপ আমি ল'লে এই প্ৰথাবিলাক বন্ধ হ'ব? ফাৰ্ষ্ট অফ অল শ্ৰোতা দৰ্শকক কৈছোঁ যে বাল্য বিবাহটোৰ দায়িত্বটো চৰকাৰক আমি এৰি দিব নোৱাৰি। দিছ ইজ ছ'চিয়েল responsibility of every conscious citizens, every educated citizen, every educated youth of the society. Yes. We should not shoulder the whole responsibility to the government, because government is far away from our side. I mean to say, government will not come to your home, every home. প্রত্যেক ঘৰত পুলিচ বাহিনী নাযায়, প্ৰত্যেক ঘৰতে চাইল্ড মেৰেজৰ কৰ্মকৰ্তা নাযায়, আৰু এই কাৰণে সমাজৰ প্ৰত্যেকজন ব্যক্তি সচেতন হ'ব লাগিব। কেনেকুৱা ব্যক্তি? শিক্ষিত ব্যক্তি। মই আগতে কৈছোঁ শিক্ষিত ব্যক্তি সচেতন হ'ব লাগে। যদি ক'ৰবাত চাইল্ড মেৰেজ দেখে, কিহৰ দেৱানী? দেৱানী নামানিলেতো নহয়, মানে কাৰণেহে দেৱানী। কিছুমান দেৱানী আছে, দেৱানীৰ ক'ত কাম আছে আজিকালি? আজিকালি দেৱানী প্ৰথা নাই। দেৱানী প্ৰথা আছে মানে কি, তেওঁলোকে কিছু ঘোষ দি মেনেজ কৰা, এইখিনি দেৱানী। সেইবিলাক আজিকালি আজিৰ যুগত এই 21st চেঞ্চুৰীত কোনেও কাৰো কথা নুশুনে। দেৱানী ছিষ্টেমটো আজিকালি কমি গৈছে। তেওঁলোকক আমি ভাল কথা ক'লে শুনিব লাগে, দেৱানীবিলাকক বেয়া কথা ক'লে আমি শুনিব নালাগে। আমাৰ নিজৰ বিবেক আছে, বিবেচনা আছে, আমি তাৰ দ্বাৰা পৰিচালিত হৈ সমাজৰ প্ৰত্যেকজন ব্যক্তিয়ে সহযোগত চৰকাৰ, চিভিল ছ'চাইটি আৰু আদাৰ ছ'চিয়েল ইনষ্টিটিউশ্যনছ গোটেইবিলাক মিলি আমি এইবিলাক শিক্ষাৰ জৰিয়তে ভালকৈ নিৰ্মূল কৰিব পাৰি। হয়, ইয়াৰ মাজতো মই আৰু এটা প্ৰশ্ন আহিছে ইয়াতে, যে ল'ৰা ছোৱালী যিবিলাক আনমেচিউৰ্ড ল'ৰা ছোৱালী যিবিলাক আছে, সেইবিলাক ল'ৰা ছোৱালী যিবিলাক অভিভাৱক আছে, অভিভাৱিকা আছে, এই বাল্য বিবাহৰ ক্ষেত্ৰত অভিভাৱিকাসকলক কি জনাব? সকলো যিবিলাক মানে অভিভাৱক আছে, গাৰ্ডিয়ান আছে, তেওঁলোকক জনাব খুজিছোঁ এটাই, আপোনালোকে আজিকালি জানে, চবে কৈ আছে শিক্ষা বহুত খৰচী হৈছে, এক্সপেঞ্চিভ হৈছে, মিছা কথা। ষ্টেটে বা ৰাষ্ট্ৰই সম্পূৰ্ণ শিক্ষা ব্যৱস্থা সম্পূৰ্ণভাৱে কি ৰাখিছে, এইটো কি ফ্ৰী এডুকেশ্যন আছে, ফ্ৰী এডুকেশ্যন, আৰু এইটো ফ্ৰী এডুকেশ্যনটো আমাৰ ফাণ্ডামেণ্টেল ৰাইটছ হয়। একৰ্ডিং টু 86 Amendment of the Constitution in 2002, আমাৰ শিক্ষাৰ অধিকাৰটো মৌলিক অধিকাৰ। এতিয়া 2002 চনত যিটো সংবিধান সলনি হৈছে, আমাৰ প্ৰাথমিক শিক্ষা মৌলিক অধিকাৰ। Every child between the age group of 6 to 14, the state has the responsibility to provide education, and that is free education. So, মই গাৰ্জেনক এটা কথা ক'ব বিচাৰিছোঁ, আপোনালোকে বুজা বুলি নাভাবিব। বহুত চৰকাৰী স্কুল আছে, আপোনালোকে চৰকাৰী স্কুলত ল'ৰা ছোৱালী পঠাওক। তাৰপিছত হায়াৰ ছেকেণ্ডেৰী আছে, কলেজ আছে, সব ফ্ৰী এডুকেশ্যন। আৰু আজিকালিতো চৰকাৰে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সব ফ্ৰী কৰি দিছে, এডমিশ্যন ফ্ৰী কৰি দিছে, আৰু মহিলাসকলক বহুত উপহাৰো দিছে, বিভিন্ন স্কুটি দিয়া হৈছে। গতিকে মহিলাসকলে, ছোৱালীবিলাকে এইটো বুজিব লাগে যে আই হেভ দ্য পটেঞ্চিয়েল, আই কেন go everywhere with equal foot with the my male counterparts, that is called partners, male partners. So everywhere you are free, you should not go to confined at home, rather than you come to school and get free education and empower your life. It is the opportunity for you, and জীৱন এবাৰহে পোৱা যায়। ছোৱালীবিলাকক অনুৰোধ জনাওঁ, আপোনালোকে লিখা পঢ়া কৰক, লিখা পঢ়া কৰি ডাঙৰ মানুহ হওক। বহুত চাকৰি আছে, চাকৰি নকৰিলেও নিজে কিবা এটা কৰি খাব পাৰিব। গতিকে আপুনি বুজা হ'ব নালাগে, আপুনি যে বুজা মিছা, এইটো মিছা কথা। আপুনিও আপোনাৰ শক্তি আছে, শক্তি ভিতৰৰ পৰা ওলাওক। ল'ৰাৰ দৰে আপুনি চাকৰি কৰিব। আজিকালি DC হৈছে, IAS হৈছে, IPS হৈছে, পাইলট হৈছে, ৰাষ্ট্ৰপতি হৈছে, সব হৈছে। Each and everywhere they are getting opportunity, but you have to grab it.
এইটোৱে কথা হয়, ধন্যবাদ জনাইছোঁ। আজিৰ যিখন আলোচনা পৰ্ব আমাৰ আছিলে, এই আলোচনা পৰ্বত আজিৰ গেষ্ট আমাৰ সন্মানীয় আসিফ নুৰজামান ডাঙৰীয়াক মূল্যৱান কথা কোৱাৰ বাবে এটা কথাত আমি স্পষ্ট হৈছোঁ যে বাল্য বিবাহ ৰোধ কৰিবলৈ হ'লে আমি সমাজৰ যুৱকসকল সচেতন হ'ব লাগিব, সংগঠন সচেতন হ'ব লাগিব, অভিভাৱকসকলক সচেতন হ'ব লাগিব আৰু শিক্ষাৰ প্ৰতি মনোযোগ দিব লাগিব। এই সন্দৰ্ভত আমি সকলোৱে যদি একমত হওঁ, আমি সকলোৱে মিলি আমি বাল্য বিবাহ ৰোধ কৰিব পাৰিম। গতিকে নিউজ প্লাছ 365 ষ্টুডিঅ'ত আসিফ নুৰজামান